এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ যে জুৱাৰী বিৰোধী অভিযানত প্ৰাণ যোৱা আমিনুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আমিনুলৰ মৃত্যু কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য। প্ৰকৃততে আমিনুল ইছলাম জুৱাৰী আছিল নে চাহ দোকানী আছিল? পৰিয়ালৰ দাবী জুৱাৰীক চাহ যোগান দিবলৈহে গৈছিল আমিনুল ইছলাম। আৰক্ষীৰ ভয়ত পুখুৰীত জাপ দিছিল আমিনুল ইছলামে। 4 দিনৰ পাছত পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ হৈছে আমিনুল ইছলামৰ মৃতদেহ। আন এটা খবৰ হৈছে বন্দনা কলিতাই কেনেধৰণে হত্যা কৰিছিল তেওঁৰ শাহুৱেক আৰু স্বামীক। বন্দনা কলিতাই কৈছে, মই হত্যা কৰিছিলো কাৰণ মোৰ উপায় নাছিল। বন্দনাৰ মনৰ কথাখিনি কোনে শুনিব? বন্দনাই কি লিখিছিল 9 পৃষ্ঠাৰ এজাহাৰত? কেনেকৈ সলনি হৈছিল বন্দনাৰ জীৱন? গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ নৃশংস কাণ্ডৰ তদন্তত নিতৌ ন তথ্য প্ৰতিদিনেই পোহৰলৈ আহিছে। শংকৰীদেৱৰ স্বামীৰ পৰিয়ালৰ লগত নাছিল কোনো সম্পৰ্ক। বন্দনা কলিতাই কৈছে, মই হত্যা কৰিছিলো কাৰণ মোৰ হাতত উপায় নাছিল। বহু কথাই উল্লেখ কৰিছিল বন্দনাই এজাহাৰত। তথ্য অনুসৰি বন্দনা আৰু তেওঁৰ স্বামীৰ মাজত সংসাৰৰ কোনো সুখ নাছিল। ঘৰৰ সকলো কাম বন্দনাই পালন কৰিছিল। এখন কাপোৰ দোকান খুলি চলাবলৈ দিছিল স্বামীক, কিন্তু বন্দনাৰ স্বামীয়ে কোনো কাৰণে দোকানখন চলাবলৈ বিচৰা নাছিল। ঘৰৰ সকলো কাম কৰিবলৈ তেওঁ কোনো মল নকৰে, কেৱল ঘৰতেই থাকিবলৈ বিচাৰে। লগতে ডবল মাৰ্ডাৰৰ খলনায়িকা বন্দনাই কয় যে স্বামীয়ে কোনো কাৰণে বন্দনাৰ লগত পৰিয়াল বৃদ্ধি কৰিবলৈ নিবিচাৰে। তেওঁ অন্য মহিলাৰ লগত সম্পৰ্ক ৰাখে। শাহুক এই কথা বন্দনাই জনাইছিল যদিও শাহুৱে এইসমূহ কথা কাকো জনাবলৈ কোৱা নাছিল সন্মানৰ ভয়ত। লাহে লাহে স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বন্দনাই থানাত এজাহাৰো দিছিল যদিও স্বামীৰ বেয়া চৰিত্ৰৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। নিমাত হাঁহ ৰৈছিল শাহু। এনেধৰণে বহু কথাই উল্লেখ কৰা আছে এজাহাৰখনত। উল্লেখ্য যে এই এজাহাৰ কিমান সত্য সেয়া আৰক্ষীৰ তদন্তৰ ওপৰতহে নিৰ্ভৰ কৰি নিশ্চিত কৰিব পাৰিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্ব শৰ্মাৰ দিনত অসমত এনকাউণ্টাৰৰ নামত মুক্ত হত্যাৰ যজ্ঞ চলাইছে। এই দাবী উত্থাপন কৰিছে ৰাইজৰ দলৰ ফালৰ পৰা। কালি মঠঘৰীয়া স্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰদী শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকন আৰু সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কৈছে যে ৰাজ্যত পুনৰ এক ভুৱা এনকাউণ্টাৰ সংঘটিত হৈ গ'ল। যোৱা 24 ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰি জিলাৰ ৰৌতাত এজন ব্যক্তি অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয়। অসম আৰক্ষীৰ দাবী আছিল এইজন মষ্ট ৱান্টেড ডকাইত কেনাৰাম বসুমতাৰী। অসম আৰক্ষীয়ে এইটোও দাবী কৰিছিল যে এই এনকাউণ্টাৰত গুলীয়াগুলী সংঘটিত হৈছিল। অসম আৰক্ষীয়ে দাবী কৰিছিল যে এনকাউণ্টাৰত মৃত্যু হোৱা কেনাৰাম বসুমতাৰীৰ পৰা তেওঁলোকে পিষ্টল উদ্ধাৰ কৰিছিল, কিন্তু এনকাউণ্টাৰ হোৱাৰ পিছদিনাই এনকাউণ্টাৰ হোৱা ব্যক্তিজন কেনাৰাম বসুমতাৰী নহয়, তেখেত বাক্সা জিলাৰ চালবাৰী ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে দাবী কৰিছে। এই ঘটনাই স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত এতিয়া এনকাউণ্টাৰৰ নামত মুক্ত হত্যাৰ যজ্ঞ চলিছে। এনকাউণ্টাৰৰ নামত চলা এই মুক্ত হত্যাৰ যি যজ্ঞ চলিছে, এই যজ্ঞৰ পুৰোহিতৰ ৰূপত আছে আমাৰ মুখ্যমন্ত্ৰী স্বয়ং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু তাত সহযোগ কৰিছে ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়া বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ নেতাগৰাকীয়ে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। CBIয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক। 8 ঘণ্টা জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীক।